হেল্ল' অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম। তো আজি মই যাব ওলাইছোঁ এতিয়া গুৱাহাটীৰ পৰা গড়ভাঙালৈ, অৰ্থাৎ মেঘালয়ৰ ওচৰতে আছে গড়ভাঙা। এতিয়া আমি যাব ওলাইছোঁ লখৰাৰ ফালেদি হৈ এতিয়া যাম এতিয়া গড়ভাঙালৈ। আৰু এয়া মোৰ বাচন্তীৰ সৈতে মই মোৰ 1.5 কুইণ্টেল চেহেৰাটো লৈ মোৰ বাচন্তীত এতিয়া পিক আপ কৰি মই গৈ আছোঁ ওপৰৰ ফালে। আৰু দেখিছে নহয়, এয়া ইমান ধুনীয়া সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত মোৰ বাচন্তীৰ লুকটো দেখাই মই এতিয়া পাই গ'লোগৈ ফাইনেলি গড়ভাঙা। আৰু দেখিছে নহয়, সঁচাকৈ ইমান ধুনীয়া এটা নিজৰা বহি আহিছে। ইমান মনোমোহা দৃশ্যত আমি এতিয়া সকলোৱে নাচি বাগি এপাক কৰিলোঁ গা ধুবলৈ বুলি তললৈ জাপ মাৰিলোঁ। আৰু এয়া দেখিছে নহয়, মোৰ লগৰীয়া কেনেদৰে এতিয়া উঠি আছে ওপৰত, আৰু মোৰ ভয় লাগে সেইবাবে মই উঠা নাই। আৰু দেখিছে নহয়, আমাৰ পেটলাই এতিয়া গৈ আছে পানীৰ ওপৰেদি। আৰু এনেকৈ আমি ধেমালি কৰি আহি গ'লোঁ আজি ভিডিঅ'টো। যদি আপোনালোকৰ ইয়াত আহি পাইছে কমেণ্ট এটা কৰি জনাই দিব। তো আজিলৈ বাই বাই, ভাল পালে।